হে গাইজ স্বাগতম টু নয়ন পুষ্পা ব্লগ আৰু মই আজি আছোঁ জামুগুৰিহাটৰ কন্যাকা বহুমুখী পামত আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মোৰ আশা থাকিলে ব'লক গাইজ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু গাইজ যদি মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে যদি ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু আগৰটো ভিডিঅ'ত মোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে বহুতো নজনা বস্তু মানে নেদেখা বস্তু দেখিবলৈ পাব আৰু বহুতো নজনা কথা শিকিবলৈ পাব আৰু কথা পতা যদি কওঁতে মোৰ কিবা ভুল হৈ যায় গাইজ ক্ষমা কৰি দিব আৰু গাইছে বহুত দূৰৰ পৰা মানুহ আহিছে ফুৰিবলৈ আহিছে এয়া দেখিছে নাই মোবাইল চোবাইলৰ পৰা ইনষ্টাগ্ৰামৰ ৰিলচ চিলচ বনাই পূৰা আৰু ক'বই নালাগে আৰু ময়ো আহি আছোঁ এয়া আৰু এয়া আপোনালোকে ভিডিঅ'টো চাই থাকক দাদা কন্যাকা আহি কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া লাগিছে একদম এবাৰ আহিছেনে প্ৰথম আহিছে ঠিক আছে ভাল লাগিছে ঠিক আছে অঁ আৰু দাদা মানে বহুত ধুনীয়া লাগিছে বুলি কৈছে আহি আৰু ময়ো আপোনালোকে যিমান পাৰোঁ ভিডিঅ'টো ভালকৈ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক ৰাহুল ভাইক লগ পাই গ'লোঁ এইডাল আৰ বি ব্লগ পাই গ'লোঁ আৰু ইয়াৰ চেনেল আছে আপোনালোকে চাই থাকে বাৰু ইয়াৰ চেনেল গাইছ এয়া মানুহ চাওক না ক'পা আহিছে দেখিছ নাই এয়া আৰু সেইটো দেখিছা সেইটো ভাইটি বা কেনেকুৱা লাগিছে কিমান ভাল লাগিছে গাড়ী চলাইছে দেই গাড়ী চলাইছে গাইছ আৰু এয়া দেখিছে নাই এয়া ভণ্টিহঁতে পূৰা ঘূৰি আছে দেখিছা নাই এয়া চাৰ্কাছ নহয় দেই এয়া কইনাকা এয়া চাই থকা দাদা কেনেকুৱা লাগিছে ভাল লাগিছে অঁ এয়া হাই দিছে ভণ্টিয়ে এ মজা আমাৰ এয়া এক্টৰ নিচিনাকৈ আছে দেই চচমা পিন্ধি আহিছে ধুনীয়াকৈ আৰু গাইছ আজি মানে ভিডিঅ'টো স্কিপ নকৰিব দেই আৰু বহুতে কৈ থাকে ন আৰু এয়া দেখিছে বাইদেৱে ফটো উঠি আছে এয়া চাওক বাইদেউ ভালকৈ উঠিব আৰু দেখিছে নাই গাইছ এয়া দেখিছে নাই চকা পূৰা এয়া দেখিছে নাই যদি উঠিব পাৰে আপোনালোকে এয়া চাই থাকক আপোনালোকে আৰু সেয়া ভণ্টিহঁতে আহিছে ভণ্টি কেনেকুৱা লাগিছে ভাল লাগিছে খবৰ ভাল অঁ আৰু সিহঁতৰ খবৰ ভাল বাৰু ভণ্টিহঁতৰ আৰু মানে আজি মানে কন্যাকাত দুটা ব্লগ হ'ব মোৰ আৰু এয়া দেখিছে নাই এয়া দেখিছে নাই আপোনালোকে এয়া বহিব পাৰে আমাক বহিব নিদিয়ে আমি 80 কেজি ওপৰ আছোঁ আৰু দেখিছে নাই বাইদেউহঁতে পূৰা জোলনা চোলনা খেলি ধুনীয়াকৈ গৈ আছে আৰু ধুনীয়াকৈ মোবাইল চোবাইল লৈ আৰু ভণ্টি দেখিছে আমাৰ আৰু এইগৰাকীতো চচমা পিন্ধি আহিছে বাইদেউ খবৰ ভাল কেনেকুৱা লাগিছে আহি ভাল লাগিছে অঁ কিমান সময় থাকিব অঁ বাইদেউ মানে অকণমান সময় থাকিব আৰু এতিয়া মই দেখুৱাম আপোনালোকক নামঘৰ আৰু গাইছ এয়া চাওক বাইদেউ চলাই দিওঁ চাওঁ এনেই দেই এবাৰহে দেই বাইদেউ এয়া দেখিছে না বাইদেউ কেনেকুৱা লাগিছে ভাল আৰু অকণ স্পীড চুলক যাতে ভাগি যাওক আকৌ এবাৰ বনাবলগীয়া হয় আৰু গাইছ দেখিছে না ধুনীয়া চলি দিছে এয়া দেখিছে ধুনীয়া মেকআপ চেকআপ কৰি আছে মোকো নেদেখুৱাই দেই মোকো দেখুৱালে পচন্দ কৰি দিব আপোনালোকে ন এয়া দেখিছে না এয়া ধুনীয়াকৈ এয়া জ্বলিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে কেতিয়া আহিছে এইবাৰে নে আৰু গাইছ এয়া দেখিছে নাই আৰু মানে বহুতেই ডাঙৰ দেই এইখন মানে ফাৰ্মখন বহুতেই ডাঙৰ এয়া আপোনালোকে চাব পাৰে এয়া আৰু সেয়া গ'লে আৰু এগৰাকী গ'লেই বাৰু আৰু এয়া আমৰ গছ এয়া দেখিছে আপোনালোকে আম গছ আৰু গাইছ কমেণ্টত কথা এটা ক'ব পাৰিব নেকি মানে মোৰ দাঢ়িখিনি ঢেৰ হৈছে বুলি মায়ে কৈ আছে যদি ঢেৰ হৈছে কাটিম আৰু গাইছ আমাৰ এই সিংহ এয়া দেখিছে এয়া দেখিছে নাই এয়া ভালে থাকিবি দেই বানপানীত উঠি নাযাবি আৰু গড়টোতো খাব পাহৰি আৰু গাইছ গড় যদিও কাজিৰঙাত দেখা নাই গাইছ আজি মই কন্যাকাত গড় দেখি গ'লোঁ দেই গাইছ দেখিছে নাই বহুত ডাঙৰ দেই গাইছ এইটো ঢোলটো বাদেই দিয়ক ইয়াকে বজাই ভাল লাগিছে আৰু গাইছ এখন দেখিছে 12 বছৰলৈকে মানে শিশুৰ খেলা অনুমতি আছে আৰু আমাৰ মানে 18 বছৰ পাৰে হ'ল ভোটাই দিয়া আহিব এতিয়া মানে আমি খেলিব নোৱাৰোঁ আৰু গাইছ এতিয়া বেলেগ এটা জেগা দেখুৱাম আৰু ইয়াতে মই টিকেট কাটিছিলোঁ 10 টকা এইটো ইয়াত 10 টকা আৰু নাই এজনৰ 10 টকা দেই আৰু গাইছ এইখনেই মোৰ ভিডিঅ'ত সদায় থাকে এইখন ভিডিঅ'ত মোৰ সদায় দেখা পাই থাকে আপোনালোকে এইখন আৰু 2 বছৰমানৰ পিছত চাগে ল'ম আৰু বাইক চাইক এখন আৰু এখন ৰাহুলৰ চাইকেল আৰু গাইছ আমি এতিয়া আহি আছোঁ ফুলনি চাবলৈ আহি আছোঁ আৰু মানে এখেতে গানেই গাইছে গান নাগাব দেই কপিৰাইট লাগি যাব দেই গাইছ আপোনালোকে চাওক না কি ধুনীয়া এটা ভিডিঅ' আপোনালোকক মানে মই দিম এয়া চাওক আপোনালোকে চাওক না আপোনালোকে চাই থাকক ভিডিঅ'টো গাইছ আৰু আপোনালোকে যদি জানুৱাৰীত যদি পিকনিক খাবলৈ জেগা বিচাৰে যদি দূৰণিলৈ যাম বুলি ভাবে গাইছ নিশ্চয় আপোনালোকে কন্যাকালৈ আহিব বুলি মোৰ আশা থাকিলে আৰু গাইছ এয়া দেখিছে আপোনালোকে খেতি কৰা হৈছে এয়া আপোনালোকে চাব পাৰে এয়া গাইছ মানে ইয়াত সোমোৱা মানে এলাও নাই দেই আৰু এয়া নাৰিকল গছ ৰুইছে
আৰু এয়া ফুলকবি দেখি আছে আৰু মানে ফুলকবি মানে পোকে ধৰি পূৰা শেষি হৈ গৈছে আৰু গাইছ আৰু এয়া গাইছ দেখিছে না যদিও ৰং কৰিছে কিন্তু এয়া কিন্তু বাঁহৰে হয় দেই আকৌ আৰু মানে এইফালে পূৰা ট্ৰেক্টৰে পূৰা মাটি চাটি পূৰা অনা নিয়া কৰি আছে মানে কিবা চাগে বনাই আছে ক'ৰবাত আৰু এয়া বাইদেউখন ঘৰলৈ গৈছে বাইদেউ ঘৰলৈ যায় নে নাই ঘূৰিছে আজি ভালকৈ ঘূৰিব আৰু দেই আজিৰ পৰা দিনটো ঘূৰিব আৰু সন্ধিয়া এনেকৈ ঘৰলৈ গৈ ভাত খাই হৈ থাকিব আৰু ইয়াত দেখিছে এয়া চাই হয় চাই আৰু এয়া চ'লাৰ বৰ্ড দেখিছে আপোনালোকে এয়া দেখিছে নাই আৰু যদি চুই দিওঁ আই এম ডেড আৰু গাইছ এয়া দেখিছে লাইটৰ তাঁৰ এয়া আৰু পেলাই পেলাই ধুনীয়াকৈ থৈ দিছে আৰু সেইফালে দেখি আছে এয়া তাঁৰে হয় বাৰু আৰু এতিয়া আমি নামঘৰলৈ আহিছোঁ গাইছ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইছ আৰু গাইছ কথা এটা কম বেয়া নাপাব দেই আৰু মানে মোৰ মোবাইলটো 2GB Redmi 9 আৰু সকলোৱে কৈ থাকে ভিডিঅ'টো এডিট নকৰ আৰু গাইছ হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম শ্বেয়াৰ চেট আৰু Y2 ষ্টুডিঅ' থাকোঁতে বাৰু কেনেকৈ বাৰু 2GB মোবাইলটোত বাৰু গাইছ মানে ভিডিঅ'টো এডিট কৰিব পাৰোঁ কওকচোন বাৰু সেইটো বাৰু মোবাইলে হৈ থাকিব ন গাইছ মানে আপোনালোকে আশীৰ্বাদ কৰক আৰু এতিয়া আমি নামঘৰত সোমাম মানে 2-3 মাহৰ মূৰত মই OnePlus লৈ আছোঁ আৰু এইফালে যাব পাৰি আৰু আপোনালোকে এইফালে যাব পাৰে আৰু এইফালে আমি ফাইনেলি আমি আহি পাই গ'লোঁ নামঘৰ আৰু আপোনালোকে দেখি আছে ফুল আৰু গাইছ এয়া চাই থাকক কৃষ্ণ সোমাই গ'লোঁ আৰু গাইছ মানে এয়া লেচু পুলি ৰোৱা হৈছে এয়া দেই এয়া লেচু ৰোৱা হৈছে আৰু সেইফালে সেয়া দেখি আছে আপোনালোকে এইটো আছে আপোনালোকৰ নৰসিংহ গছ এয়া চাটনি বনাই খাব পাৰি ইয়াৰ বহু উপকাৰিতা আছে আৰু গাইছ ফাইনেলি মই আহি পাই গ'লোঁ নামঘৰ আৰু ওপৰত লিখা আছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আৰু এয়া লিখা আছে আপোনালোকে দেখি আছে আপোনালোকে এয়া গেট দেখি আছে তুলসী এয়া দেখি আছে আৰু গাইছ ময়ো সেয়া এটা কৰি লৈছোঁ কৃষ্ণ আৰু আপোনালোকে চাই থাকক আৰু এয়া আপোনালোকে কমেণ্টত জনাব নামঘৰটো কেনেকুৱা লাগিছে আৰু গাইছ এইফালে আছে আপোনালোকৰ বগৰী গছ আৰু এইফালে মানে সোমাব পাৰি ওলাব পাৰি আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব গাইছ ইয়াত টাইলছ লগাই দিছে ধুনীয়াকৈ এই গাইছ চাই থাকক আপোনালোকে চাই থাকক আৰু গাইছ এয়া ফুল দেখি আছে এয়া ফুল আৰু গাইছ মানে এইফালে যাব পাৰি বেলেগ এটা জেগালৈ আৰু এয়া দেখি আছে আপোনালোকে গাড়ী থৈ দিছে ধুনীয়াকৈ চাহত মানে আৰু এয়া হাল বাই থৈছে মানে কিবা কিবি ৰুব পাৰিব ন খেতি কৰিব পাৰিব আৰু মানে দাদা আপুনি ইয়াত মানে কৰ্মৰত আছে ন হয় কিমান দিন মই আজি প্ৰায় 5 মাহেই হ'ল 5 মাহেই হ'ল ভাল লাগে ইয়াত চাগে কাম কৰি নিশ্চয় আপোনাৰ নামটো আপোনাৰ নিৰ্মল ভূঞা ঘৰ আপোনাৰ মোৰ ঘৰ ইয়াতে বেছি দূৰ নহয় হাতীগাঁত হাতীগাঁত টুপিয়াৰ ফালে হয় তাকে আজি আহিলোঁ আপোনাকো লগ পালোঁ ভাল লাগিলে ৰখক গাইছ লণ্ডন বাছ ইয়াত দেখিছে নাই ওপৰত চাওক আৰু তলত চাওক পূৰা লণ্ডন বাছ বাইদেউ হাই এয়া চাওক পূৰা লণ্ডন বাছত পূৰা এনজয় কৰি আছে এনজয় গাইছ আমাৰ পইচা নাই 20 টকা আনিছিলোঁ শেষেই হৈ গ'ল আৰু গাইছ ময়ো নামঘৰৰ পৰা এতিয়া ওলালোঁ আৰু মানে আজি মানে মই বেগ লৈ আহিছোঁ দেই গাইছ আৰু এয়া ৰাহুলক বেগটো চঞ্জাই দিলোঁ আৰু এতিয়া আমি আহি আছোঁ ক'ত আহি আছোঁ আমি কৈ দিয়া গাইছ ফাৰ্ম আৰু দেখি আছে আপোনালোকে এয়া আম গছ দেখিছে নাই আৰু কি ধুনীয়া গাইছ চাওক না কেনেকুৱা এটা ধুনীয়া মানে প্লেচত আপোনালোকক লৈ আহিছোঁ মই চাওক না আপোনালোকে আৰু দেখা নাই গাইছ মই মানে বেগত আনিছোঁ ৰুমাল আনিছোঁ ফণি আনিছোঁ আৰু পানী বটল আনিছোঁ দেই আৰু গাইছ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পায় ছাবস্ক্ৰাইবটো কৰি দিব কৈ দিছোঁ বাৰু আগতেও আজিলৈ টাটা বাই বাই গুড নাইট নতুন এটা ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে টাটা